নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো অকণমান দীঘল হ'ব দেই, সেইকাৰণে আপোনালোকৰ মাজলৈকো শ্বেয়াৰ কৰিছোঁ। যিহেতু আধাৰ কাৰ্ডৰ কামৰ কাৰণে আহিছিলোঁ যোৱাকালি, আৰু নহ'লে বাৰু যোৱাকালি, আজি মাতিছিল সেইকাৰণে আহিলোঁ। কিন্তু আজিও ইয়াতে চাওকচোন ইমানেই ভিৰ, আজিও ইয়াতে তাৰমানে লগ কৰিব পৰা নাযাবই বুলি ক'লে, বহুত টাইম লাগিব। সেইকাৰণে আমাক যাব দিলে সৰ্বগাঁৱত থকা পোষ্ট অফিচলৈ। সৰ্বগাঁৱত থকা পোষ্ট অফিচলৈ দুইজনীয়ে আহি আছোঁ, ভাগিনজনী আৰু মই। এয়া চাওকচোন ইমান গৰম, ওপৰত উঠি আহি আছোঁ। আৰু এইটো পোষ্ট অফিচ ক'ত আছে জানেনে? সৰ্বগাঁও কাৰেং বুলি এখন দোকান আছে নহয়, সেই দোকানখনৰ ওপৰত আছে। এতিয়া তাতে আহি আছোঁ। আজিও একো হ'ব নাই ক'ব নোৱাৰোঁ, কিন্তু আজি হ'ব লাগে। অৱশ্যে ফৰ্মখন মই ফিল আপ কৰিয়ে আনিছোঁ দেই, দুখন ফৰ্ম ময়ো কৰিম যিহেতু। এয়া ওপৰত দুয়োজনীয়ে আহি আছোঁ। ভাগৰো লাগিছে, উপায়টো নাই, কামখিনিতো কৰিবই লাগিব নহয়। ষ্টাফবোৰ বা আহিছে নাই সেইটোও নাজানো, টাইমো হোৱা নাই। আৰু গভৰ্ণমেণ্টবিলাকতো আৰু 10টাৰ পিছতহে আহে, আৰু তেওঁলোকে সোনকালে নাহে নহয়। এতিয়া দুইজনী আহি আছোঁ আৰু উপায় নাই, কি কৰিম। খুলিছেনে নাই বা নাজানো। খুলিছে দিয়ক। এজন চকীদাৰে বহি আছে, চকীদাৰজনকে সুধিলোঁ। তেওঁ ক'লে যে ষ্টাফ আহি পোৱা নাই, আমাক বহিব দিলে। সেইকাৰণে আৰু দুয়োজনী বহি ল'লোগৈ। এয়া দেখিছেনে, মই অকণমান ভিডিঅ' কৰি আছোঁ, তাই বহি আছে লাজতে মৰে। এতিয়া মই ফেনখন দিবৰ কাৰণে চুইচ বিচাৰি আছোঁ, ইমান গৰম। বাৰুকৈ পালোগৈ আৰু এতিয়া চুইচ দি দুয়োজনীয়ে বহি থাকিম আৰু উপায় নাই, মোবাইলকে চাই চাই। তথাপিও অকণমান ভিডিঅ' কৰি আছোঁ, আপোনালোককো দেখাই দিওঁ যিহেতু আহিছোঁৱেই। আৰু এয়া গভৰ্ণমেণ্ট অফিচবোৰতো এনেকুৱাই, জানেই কিমান টাইম লগায়। এতিয়া কামটো আমাৰ প্ৰথমতে হৈ গ'লেই হয় আৰু, কিন্তু কোনো অহাই নাই দেই বেলেগ কেণ্ডিডেট, কিন্তু আমিয়ে আহিছোঁ। এয়া আহিছে, দুই এজনকৈ আহি গ'ল, এওঁলোকেও কৰিব আহিছে আধাৰ কাৰ্ডৰ কাম। তেওঁলোকে সুধিছে আমি কেতিয়া ফৰ্ম নিছোঁ। আমি অৱশ্যে কালিয়ে লৈছোঁ ফৰ্ম, লৈ মেলি ফিল আপ কৰি আহিছোঁ। তেতিয়াই ভিৰ হৈ আছে, কিমান দেৰি হয় বাৰু নাজানো। তেওঁলোক আহিলেহে গম পাই। ষ্টাফ আহি গ'ল, বাইদেউজনী আহি প্ৰথমে কিন্তু আমাৰ কামখিনিয়ে কৰি দিছে দেই। বাইদেউজনী বহুত ভাল হয়, তেওঁ মানে নজনাবোৰো শিকাই কৰি দিছে কেনেকৈ কৰিব লাগে। এতিয়া ভাগিনজনীৰ কামখিনি কৰি আছোঁ আধাৰ কাৰ্ডৰ। তাই হোৱাৰ পাছতে কিন্তু ময়ো কৰিম, যিহেতু মই আহিছোঁৱে, একেলগে কৰি যাওঁ। চান্সতেতো কৰাটোৱে ভাল ন, পিছত হয়তো নাপাবও পাৰোঁ। সেইকাৰণে সকলোখিনি কৰি লৈছোঁ দুয়োজনীয়ে। এয়া তাইক ফটো উঠাই আছে বাইদেউজনীয়ে। বাইদেউগৰাকীয়ে কৈছে মানে প্ৰথমতে আপোনালোককে কৰাই দিওঁ বুলি। এতিয়া মোৰ কৰি আছোঁ। থেংক ইউ ভিডিঅ'টো চাই থকাৰ বাবে। বাই বাই, আন এটা ভিডিঅ'